নাম হৈছে খ্যাতিস্নাতা কাশ্যপ। মই ছেইণ্ট এন্থনীজ ইংলিছ মিডিয়াম হাইস্কুলৰ এগৰাকী ছাত্ৰী আছিলোঁ। মেট্ৰিক কেণ্ডিডেট আছিলোঁ মই। আৰু যিহেতু এতিয়া পৰীক্ষা বাতিল কৰিলে আমাৰ প্ৰথমে, তাৰ পাছত আমাক কোৱা হ'ল যে আমাৰ CBSEৰ প্ৰচেছটো লৈ আমাৰো তেনেকেই ৰিজাল্ট উলিয়াব, মূল্যাংকন কৰা হ'ব আমাৰ তেনেকেই। ঠিক আছে, আমি মূল্যাংকনৰ পদ্ধতিটোও মানি লৈছোঁ, কাৰণ আন কোনো ব্যৱস্থা নাই বা উপায় নাই ইয়াক বাদ দি। তাৰ পাছত এতিয়া কথাটো যেতিয়া আমাৰ ফিউচাৰলৈ আহিল যে আমি আমাৰ চাকৰিৰ ক্ষেত্ৰলৈ বা টেট পৰীক্ষালৈ কথা উঠিছে, যিহেতু টেট পৰীক্ষাত আমি এখন মাৰ্কশ্বিটেদি আমাৰ নচলিব বুলি কোৱা হৈছে। কিন্তু কথাটো এইটোৱে যে আমি টেট পৰীক্ষাত যে নচলিব বুলি কৈছে, আমি যে ইমান বছৰে পঢ়িলোঁ, 12 বছৰে নাৰ্চাৰীৰ পৰা এতিয়া ক্লাছ 10 পালোঁ, আমি তেনেকৈ সেই পঢ়াটোৰ বা আমাৰ এডুকেশ্যনটোৰ বাৰু ভেলু নাছিলে নেকি? এবাৰ কৈছে যে যিখন মাৰ্কশ্বিট দিব সেইখন কোনো গ্ৰহণযোগ্য নহ'ব বুলি, আকৌ পৰীক্ষাও পাতিব। এতিয়া এওঁলোকে সেইখনৰ এডমিশ্যন ল'ব, BA গৈ পেলাই এতিয়া BA কাৰণে পঢ়িব নে আকৌ হাই ছেকেণ্ডেৰী বা মেট্ৰিকৰ কাৰণে পঢ়িব? এইটো চৰকাৰে এইটো কি কাম কৰিছে নাজানো। আৰু এইটো তেনেকুৱা হ'লে ল'ৰা ছোৱালীখিনি হতাশাত ভুগিছে, তেনেকৈ কেনেকৈ জীৱনত আগবাঢ়ি যাব? যি সিদ্ধান্ত লওক শুদ্ধ সিদ্ধান্তটো লওক। কোনো কামতে আমাৰ চৰকাৰী কামত যদি চৰকাৰী চাকৰি ক্ষেত্ৰতো কোনো প্ৰয়োজনেই নাই ইয়াৰ, তেতিয়াহ'লে আমি এই মাৰ্কশ্বিট লোৱাতকৈ নলোৱাই ভাল। তাতকৈ আমি পৰীক্ষা দিয়াটো বেটাৰ বুলি ভাবোঁ মইতো। তো সকলোৱে পৰীক্ষা দিব লাগে, সকলোৱে পৰীক্ষা দিলে মূল্যাংকনটো ঠিক ওলাব, আমাৰ ৰিজাল্টটো ভেলিড হ'ব। যে ইনভেলিড কিটো মাৰ্কশ্বিট লৈতো আমাৰ কোনো লাভ নাই নহয়। আৰু কি কয়, শিক্ষাৰ্থীয়েওতো ভাল নাপাব এইটো। যাই পঢ়া লিখা কৰি আছে, ঘৰত কষ্ট কৰি পঢ়ি আছে, তেওঁলোকৰ কাৰণেতো দুখৰ কথা হৈ গ'ল নহয় এইটো। এই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, কেৰালাতো পৰীক্ষা হৈছে। গতিকে এওঁলোকে আজি এই কথা আগতে কিয় চিন্তা নকৰিল? কাৰণ ফেব্ৰুৱাৰী মাহত সাধাৰণতে ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰীক্ষাটো হয়, ফেব্ৰুৱাৰী মাহত পৰীক্ষা কৰিব লাগিছিল। এতিয়া তেওঁলোকে প্ৰথমে ক'লে যে 3টা ছাবজেক্টৰ পৰীক্ষা হ'ব। তাৰপিছত তেওঁলোকে ক'লে যে নহয়, আপোনাৰ এতিয়া পৰীক্ষা চৰীক্ষা নহয়, বহুত আলোচনা হ'ল, বহুত সিদ্ধান্ত হ'ল, শিক্ষামন্ত্ৰী বাৰে বাৰে কৈছে পৰীক্ষা হ'বই। কিন্তু এতিয়া দেখা গৈছে যে তেওঁলোকে মূল্যায়ন পদ্ধতিত দিব। কিন্তু মূল্যায়ন পদ্ধতি যদি দিব, আল্টিমেটলি তেওঁ নিজে কৈছে যে এইটো চাকৰি সংকটত কোনো গ্ৰাহ্যই নহ'ব। আৰু দ্বিতীয় কথা হ'ল যে যিবিলাক তেওঁলোকে মূল্যায়ন কৰিব, কিন্তু যিবিলাক ল'ৰা ফেইল কৰি আছে, হায়াৰ ছেকেণ্ডেৰীত বহুত ল'ৰা ফেইল কৰি আছে, মেট্ৰিকত বহুত ল'ৰা ফেইল কৰিছে, তেওঁলোকৰ কেনেকৈ মূল্যায়ন কৰিব? আচলতেতো ভেকা হোৱা না। গতিকে আমি বিচাৰিছোঁ যে অনতিপলমে পৰীক্ষা ব্যৱস্থা কৰক, কৰি মানে সকলো আপোনাৰ ছাত্ৰ ছাত্ৰী গাৰ্জেনৰ যিটো বেছিভাগ গাৰ্জেনে যে মতামত দিছে যে পৰীক্ষাটো হ'ব লাগে। আৰু আজি পৰীক্ষা নোহোৱাৰ কথা কোৱাৰ লগে লগে আপোনালোকে দেখিছে এটা ছোৱালী এটা আত্মহত্যা কৰিছে। আপোনালোকে দেখিছে ধেমাজি জিলাত এটা গৰীব মেধাৱী ছাত্ৰী, যে তেওঁ আশা কৰি আছিল যে মই কিবা এটা ষ্টেণ্ড কৰিম বা মই এটা শীৰ্ষত যাম। যেতিয়া পৰীক্ষা নহয় বুলি ক'ল, আৰু ইতিমধ্যে ঘোষণা কৰিছে যে এই পৰীক্ষাত কোনো ষ্টেণ্ড আপোনাৰ কোনো 10টা নাথাকে বুলি কৈছে।